অকলে অকলে গোটেই জীৱন এনেকৈ কটাম। ছোৱালী চায়ে আছো, পচন্দে নহয়। নাই, এনেকৈ হ'লে নহ'ব আৰু দেই। এইবাৰ বাপকে পাতিয়ে ল'ম আৰু বিয়াটো এই লকডাউনতে। চবেই আনিয়ে আছে পলুৱাই। ভাল পোৱা নাই বুলি কি হ'ল? পাতিমেই আৰু পাই। এই লকডাউনতে ভাল হ'ব, টকাও খৰচ কম হ'ব। সঁচাই ভালে বুদ্ধি দিছে ভগৱান। মই এইবাৰ এনজয় কৰিম, ছোৱালী এজনী পালেই হ'ল আৰু। মজা লাগিব পাই, মজা কৰিম এইবাৰ। কথা এটা হ'ল নহয়, এতিয়া ছোৱালীজনী ক'ৰ আনো? ওচৰৰ আনো নে দূৰৰ আনো পাই? কাজিয়া পেচাল হৈ থাকে নহয়, ইমান দেখিছোঁ এই সংসাৰবিলাকত। ভাবিব লাগিব, চবকে সুধিব লাগিব। মই এনেকৈ অকলে ডিচিশ্যনটো ল'ব নোৱাৰোঁ নহয়। সপোন কি কৰিছোঁ? ফ্ৰী আছে ন তই? ঠিক আছে মই ন ভাল ডিচিশ্যন এটা লৈছোঁ দে। বিয়া পাতিম বুলি ভাবিছোঁ। ঘৰখনত অকলশৰে থাকি বেয়া লগা হৈ গৈছে। মোক ছোৱালী এজনী চাই দে আৰু ন ইমান কাজিয়া হৈ থাকে। ইমান দেখিছোঁ মই ওচৰে বৌবিলাকে কাজিয়াই লাগি থাকে দাদাহঁতৰ লগত। তাকে ভাবিছোঁ ছোৱালীবিলাক ওচৰৰে আনো নে দূৰৰে আনো? অলপমান পৰামৰ্শ দেচোন ভাই। শুনছ খাপলা, কচোন কি কৰিম মই? ভাই ভাল ডিচিশ্যন লৈছে দে, ভালেই হৈছে। আৰু অকণমান বয়সটো কমে হোৱা নাছিল। নাইও তোৰ ডিচিশ্যন ভালকৈ কৈছোঁ, ভাল কৈছোঁ। জানো ভাই, তোৰ দুফালেও লাভো আছে বেয়াও আছে আৰু কি ক'ম আৰু। তই যদি ওচৰৰ আনো ন, এটা বেয়া হ'ব কি কাজিয়া লাগিলে গৈয়ে থাকিব। আৰু এটা ভাল হ'ব কিবাকিবি ৰান্ধিলে বা কিবাকিবি কাম কাজ কৰিলে পটককৈ মাতিব আৰু খাব পাবি ভাই। এইবিলাকে হ'ল আৰু চবফালে মানে বেয়াও আছে ভালো আছে জানো। তই কি কৰ আৰু। হ'ব দে ভাই, মই বেলেগকো সুধি চাওঁ আৰু দেই কি কয় আৰু দেই। ৰাখিছোঁ দে ফোনটো, বাই। হেল্ল', লঘু ককা ভালে আছেনে আপুনি? আপোনাক কথা এটা সুধিবলৈ কল কৰিছিলোঁ। মই মানে বিয়া পাতিম বুলি ভাবিছোঁ জানে। তাকে মানে ওচৰৰে আনো নে দূৰৰে আনো? আপুনি অলপমান কওকচোন ক'ৰ আনি। এনেকুৱা কথা নেকি? বাবু বিয়া পাতিম বুলি ভাবিছা, ভালে ভাবিছা, কিন্তু মোৰ মতে জানা বিয়াটো নাপাতিবাই নেকি? আৰু ল'ৰা ছোৱালীবিলাককো কৈ দিবা বিয়াটো পাতিব নালাগে বুলি, গম পাইছা? হ'ব দিয়া। কি যে নহয় মানুহবোৰো বিয়াই পাতিব নিদিয়ে আকৌ। ভালো কথা ক'ব পাতিব নিদিয়ে। আৰু কি কথা কৈছে সেই দাদাটোৱে? বিয়াও পাতিব দিয়ে নাই আৰু মোৰ বিয়া নাপাতিলে বা পোৱালি ক'ৰ পৰা বা জন্ম হ'ব? কি যে কথা কয় নহয়। ভালেই হ'ল দিয়ক, আপোনালোক ইয়াতে লগ পালোঁ। ক'ৰবাত যাব ওলাইছে হ'বলা? ভাস্কৰ, আমি অলপমান শ্বপিং কৰিব যাব ওলাইছিলোঁ। কিবা কিবি কিনি লাগি থাকে নহয় আমাৰ আকৌ ছোৱালীবিলাকৰ। তাকে হেৰি নহয় পেহী আৰু বৌ, মই আপোনালোকৰ কথা এটাই সুধিবলৈ আহিছিলোঁ। কি কথা নো? কোৱাচোন কোৱা ভাস্কৰ, কি কথা কোৱা? মানে বৌ মই ন বিয়া পাতিম বুলি ভাবিছোঁ। মানে লকডাউন হৈ আছে ন, সেইকাৰণে। এটা কথা নহয়, এতিয়া লকডাউন হয় আপোনালোক ক'ত শ্বপিং কৰিব যায় এতিয়া? বন্ধই হৈ আছে। মানে অনলাইন শ্বপিং ভাস্কৰ, একো নাজানা নেকি তুমি? নকৈছোঁ আৰু অনলাইন শ্বপিং কৰিবলৈ যাব লাগে। কিবা কৈছা ভাস্কৰ তুমি? নাই একো কোৱা নাই মই। কি কৈ আছিলা তুমি? বিয়া কথাটো কোৱাচোন, কি সুধিম বুলি ভাবিছিলা তুমি? কোৱা দেৰি হৈ আছে আমাৰ মানে পেহী আৰু বৌ বিয়া পাতিম যে কৈ আছিলোঁ মই মানে দূৰৰ ছোৱালী আনো নে ওচৰৰ ছোৱালী আনো তাকেই সুধিব বিচাৰিছিলোঁ। আচ্ছা এইটো কথা। কি কৰিবা আৰু ওচৰৰে আনিবা বুজিছা, ভাল হ'ব।
জল্দি জল্দি ঘৰত অহা যোৱা কৰি থাকিব পাৰিব তাই, তুমিও ঘূৰিব যাব পাৰিবা সিহঁতৰ ঘৰত। এতিয়া গ'লে এতিয়াই আনিব পাৰিবা। এই নাই নাই ভাস্কৰ, তুমি দূৰৰ আনা বুজিছা, দূৰতহে ফুৰিব যাবলৈ ভাল লাগে, হয়নে নহয় কোৱাচোন? আমিও ফুৰিব যাব পাৰিম লগতে, নহয় জানো? তাই ৰান্ধিব পাৰিব, আমাৰ কাৰণে বনাই দিব, কিমান যে মজা লাগিব, হয়নে ভাস্কৰ? দূৰৰে আনা বুজিছা, দূৰৰে আনা। নাই নাই ভাস্কৰ, ওচৰৰ আনা বুজিছা, তোমাৰ কষ্ট হ'ব নহ'লে, তেল খৰচ কিবা কিবি বহুত খৰচ হ'ব দূৰৰ হ'লে, গম পাইছা? ওচৰৰ হ'লে ভাল হ'ব আকৌ। নহয় ভাস্কৰ, দূৰৰ আনিবা, ভাল হ'ব মই কৈছোঁ নহয়, তুমি ভাল পাবা ফুৰি চাকি, ভাল লাগিব তোমাৰ যাই পেলাই, এনজয় কৰিব পাৰিবা ন, লগতে টাইম স্পেণ্ড কৰিব পাৰিবা। নাই নাই ভাস্কৰ, ওচৰৰ আনিবা মই কৈছোঁ নহয়, আৰু সেই তোমাৰ তেল খৰচ হ'ব কিবা কিবি বহুত খৰচ হ'ব, ওচৰৰ আনিলে তোমাক শাক পাচলি হ'লে সিহঁতৰ তোমাক দি পঠাব, হয়নে নহয়? তোমাৰ পইচা বাচিব। কথাটো আমাৰ পেহীয়ে ঠিকেই কৈছে, পইচা বাচিব আকৌ ওচৰ হ'লে, পইচাটোৱে মেইন। লকডাউনত মই বিয়াইনে কিয় পাতিব খুজিছোঁ, পইচাৰ কাৰণেহে, কম খৰচতে পাতিব পাৰি, নহ'লে যিহে পইচা খৰচ হয় বিয়া এখনত, ভগৱান ইমান পইচা পেলাব নোৱাৰে না। পেহীৰ কথাই ঠিকেই আছে ভাই, অঁ ওচৰৰ আনাই ভাল হ'ব। হ'ব দিয়ক পেহীবৌ, মই ভাবি চাম বাৰু হা কথাষাৰ, আপোনালোকে যাওক বাৰু অনলাইন শ্বপিং কৰকগৈ, ময়ো যাই থাকোঁ আৰু ঘৰলৈ, মই ছোৱালী পালে কম দিয়ক দেই, আপোনালোকেতো আৰু আহিবই লাগিব, কামবোৰ কৰিব লাগিব, খৰচবিলাকো দিব আৰু অকণমান, বেছিটো নাই অলপমান আৰু। বিয়াটো এইবাৰ পাতিমেই মই, কিমান যে মজা লাগিব মোৰ। বেছি পইচা নুখুজিবা, মই এনেকে ছোৱালী পাতিম বিয়া।